আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰাৰ বাবদ আপোনাৰ পৰা ধন বিচৰা হৈছে নেকি? আপোনাৰ ওচৰৰ ঘৰৰ মানুহৰ জিঅ' টেগিং কৰি গুচি গৈছে, কিন্তু আপুনি ধন নিদিয়াৰ বাবে আপোনাৰ জিঅ' টেগিং কৰা নাই নেকি? আপোনাৰ পৰা ৱাৰ্ড মেম্বাৰে হওক বা পঞ্চায়তৰ যিকোনো ধৰণৰ কৰ্মচাৰীয়ে হওক বা জনপ্ৰতিনিধিয়ে হওক 500ৰ পৰা 1000 টকা বিচাৰিছে নেকি জিঅ' টেগিং কৰাৰ বাবে? যদি বিচাৰিছে তেন্তে এই ভিডিঅ' আপোনাৰ বাবে। এই ভিডিঅ'টো এতিয়া এটা শ্বেয়াৰ কৰি ৰাখক, কিয়নো এই সকল দালালক নাকি লগাবলৈ ইতিমধ্যে চৰকাৰে মুকলি কৰিছে এটা বিশেষ নম্বৰ, যি নম্বৰত আপুনি এটা ফোন কৰি বা হোৱাটছআপ যোগে দাখিল কৰিব পাৰিব অভিযোগ। যদি আপোনাৰ পৰাও জিঅ' টেগিং কৰাৰ বাবদ বিচাৰিছে ধন, সেয়া লাগিলে 500 টকাই হওক, 1000 টকাই হওক বা 2000 টকাই হওক, তেতিয়াহ'লে আপুনিও অভিযোগ দাখিল কৰিব পাৰিব। কেনেকৈ অভিযোগ দাখিল কৰিব লাগিব, কি কৰিব লাগিব, সম্পূৰ্ণ জনাই যাম এই ভিডিঅ'টোত। ভিডিঅ'টো এতিয়া এটা শ্বেয়াৰ কৰি দিয়ক। ইতিমধ্যে ৰাজ্য চৰকাৰে মুকলি কৰিছে লাখ লাখ দৰিদ্ৰ লোকৰ বাবে চৰকাৰী ঘৰ, আৰু দেখা গৈছে এই চৰকাৰী ঘৰ বিতৰণৰ নামত বা এই চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ নামত একাংশ দালাল চক্ৰ নামি পৰিছে দৰিদ্ৰ লোকসকলক লুটিপতি খোৱাৰ বাবে। আৰু সেই কথাক লক্ষ্য কৰি চৰকাৰে ইতিমধ্যে মুকলি কৰিছে এটা বিশেষ নম্বৰ, যিটো নম্বৰ যোগে যদি আপোনাৰ পৰা জিঅ' টেগিং কৰাৰ বাবে, আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰাৰ বাবে আপোনাৰ পৰা ধন বিচাৰিছে, আপুনি কমপ্লেইন কৰিব পাৰিব, অভিযোগ দিব পাৰিব। যদি কোনো দালালে আপোনাৰ পৰাও যদি পইচা বিচাৰিছে তেতিয়াহ'লে আপুনি মাত্ৰ এবাৰ ফোন কৰক বা হোৱাটছআপ কৰক। নাম্বাৰটো মই কৈ দিছোঁ 6026903481। পুনৰবাৰ নাম্বাৰটো আপোনালোকৰ কাৰণে কৈ দিছোঁ 6026903481। এই নাম্বাৰটোত মাত্ৰ এটা কমপ্লেইন কৰক, মাত্ৰ এবাৰ এটা ফোন কৰক বা হোৱাটছআপ যোগে আপুনি আপোনাৰ অভিযোগ দাখিল কৰক, আৰু লগে লগে নাকি লাগি যাব সেইসকল দালালৰ। ৱাৰ্ড মেম্বাৰে হওক বা পঞ্চায়তৰ যিকোনো প্ৰতিনিধিয়ে হওক, তেওঁলোকক নাকি লগাবলৈ এটা ব্যৱস্থা আছে, আৰু এই ব্যৱস্থাটো আপুনি গ্ৰহণ কৰক। যদি আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰাৰ বাবদ আপোনাৰ পৰা পইচা বিচাৰিছে বা আপোনাৰ ওচৰৰ পাজৰৰ যিকোনো লোকৰ পৰা যদি জিঅ' টেগিং কৰাৰ বাবদ পইচা বিচাৰিছে, তেতিয়াহ'লে আজিয়ে আপুনি অভিযোগ দাখিল কৰক।